হাই ফ্ৰেণ্ডছ, ববিতা আছামিজ গাৰ্ল চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কলফুলৰ পকৰীৰ এটা সুন্দৰ ৰেচিপি। কলডিল আমি সকলোৱে খাওঁ, আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। কিন্তু সেই কলডিল খাওঁতে তাৰ ভিতৰত থকা ফুলখিনি হয়তো বহুতে খায়, বহুতে পেলাইও দিয়ে। আজি মই সেই কলফুলৰে পকৰী বনাবলৈ লৈছিলোঁ। ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। যিসকলে এনেদৰে পকৰী খোৱা নাই তেওঁলোকে প্লিজ এবাৰ ট্ৰাই কৰি চাব, ৰেচিপিটো নিশ্চয় ভাল পাব। এতিয়া আহক দেৰি নকৰোঁ, আজি মই কলফুলৰ পকৰীনো কেনেদৰে বনাইছোঁ চাওঁ। কলফুলৰ পকৰী বনাবলৈ প্ৰথমে মই লৈছোঁ এটা কলডিল। কলডিলটো ভালকৈ ধুই লৈছিলোঁ। এতিয়া কলডিলৰ ঠাৰিডাল কাটি লৈছোঁ। এতিয়া কলডিলটোৰ ডাঠ অংশখিনি এখন এখনকৈ এৰুৱাই লৈ তাৰ ভিতৰত থকা ফুলখিনি উলিয়াই ল'ম। এতিয়া এইখিনি ফুলেৰে মই পকৰী বনাম। এনেদৰে বাকীখিনি ফুলো উলিয়াই ল'ম। এয়া মই কলডিলটোৰ পৰা ফুলখিনি উলিয়াই ল'লোঁ। এতিয়া ফুলকেইটাৰ ভিতৰত এডাল এডাল সৰু আঁহ আছে, সেইকেইডাল উলিয়াই লওঁ। এয়া মই উলিয়াই লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে এডাল নুলিয়াকৈও বনাব পাৰে। এডাল নুলিয়াকৈ বনালে অকণমান পকৰীটো টান হয়। এয়া মোৰ গোটেইখিনি উলিয়াই লোৱা হ'ল। আনফালে এটা বাটিত মই 3 চামুচ বেচন আৰু 2 চামুচ চাউলৰ গুড়ি লৈছোঁ। চাউলৰ গুড়ি দিলে পকৰীটো খাবলৈ মচমচীয়া হয়। এতিয়া দিছোঁ আন্দাজমতে নিমখ। এখন সৰু চামুচৰ 4/1 জিৰা পাউডাৰ। এখন সৰু চামুচৰ 4/1 ধনিয়া পাউডাৰ। অকণমান জলকীয়া গুড়া দিছোঁ। জ্বলা বেছি হ'লেও খাবলৈ ভাল নালাগিব, সেইকাৰণে অকণমান দিছোঁ। এতিয়া এই সকলোখিনি বস্তু একেলগে ভালকৈ মিক্স কৰি ল'ম। এতিয়া অলপ অলপকৈ পানী দি এইখিনি এটা ভালকৈ পেষ্ট বনাই ল'ম। পেষ্টটো বেছি ডাঠো হ'ব নালাগে, বেছি পাতলো হ'ব নালাগে। এয়া মোৰ বেচনৰ পেষ্টটো বনাই লোৱা হ'ল। এতিয়া কলফুল লৈছোঁ। কলফুলটোৰ দুইফালে ভালকৈ বেচনৰ পেষ্টটো লগাই দিছোঁ। এনেদৰে গোটেইখিনি কলফুলতে বেচনৰ পেষ্টটো ভালকৈ লগাই লৈছোঁ। আনফালে এটা কেৰাহীত তেল দি তেলখিনি গৰম হ'বলৈ গেছৰ ওপৰত পাতি থৈছিলোঁ। তেলখিনি বহুত বেছি গৰম হ'ব নালাগে। তেলখিনি অকণমান গৰম হোৱাৰ পিছত ইয়াত কলফুলখিনি দি কলফুলখিনি মচমচীয়াকৈ ভাজি ল'ম। এয়া মই কেৰাহীত এটা গোটা কলফুল দিছোঁ আৰু যিখিনি কলফুল আঁহ উলিয়াওঁতে ভাঙি গৈছিলে সৰু সৰু হৈ, সেইখিনিও বেচন লগাই গোটা কৰি কেৰাহীত দি দিছোঁ। এটা ছাইড ৰঙচুৱা হৈ অহাৰ পিছত এইখিনি লুটিয়াই দিছোঁ। এতিয়া গেছৰ ফ্লেমটো ল' কৰি এইখিনি এনেদৰে 2-3 বাৰ লুটিয়াই লুটিয়াই মচমচীয়া হোৱালৈকে ভাজি থাকিম। এয়া মোৰ প্ৰথম পকৰীখিনি বনাই লোৱা হ'ল। এইখিনি এতিয়া মই এখন প্লেটত উলিয়াই লৈছোঁ। এনেদৰে বাকী ৰৈ যোৱা পকৰীখিনিও বনাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ফ্ৰেণ্ড আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। লগতে যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো হিট কৰি অলটো প্ৰেছ কৰি থ'ব, যাতে মই বনোৱা সকলো ভিডিঅ' ন'টিফিকেশ্যন সকলোতকৈ আগতে পায়।